এটা আপোনালোক স্পেশাল মাছেই মাছ ভোজ ভাতটো খাই মিলি পুৰা নাচিন। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো অকণমান ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, গতিকে অকণমান সময় লৈ মোৰ ভিডিঅ'টো শেষলৈকে যাতে চাই। আজিৰ ভিডিঅ'টোত কি কৰিম ক'বলৈ একো প্ৰয়োজন নাই চাগে, যিহেতু মোৰ থাম্বনেল আৰু টাইটেল দেখি গম পাইছেই চাগে, সেইবাবে বলক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আজি নতুন জাল অপেনিং কৰিম। নতুন জাল এইখন হৈছে আমাৰ নতুন জালখন, প্ৰায় 50 মিটাৰ জেচা হৈ জেগা দেই। জালখন তাৰমানে নদীতে ঠিক ঠাক কৰি লৈছোঁ, যাতে পানীত মেলোঁতে অকণমান সুবিধা হয়, লাগি জাগি নধৰে। আৰু নতুন জাল আজি অপেনিং কৰিম আৰু মাছ পাম যে চবে খাব আহিবি দেই ৰাতিপুৱা। আৰু আজিৰ নতুন জালখন ইয়াতে পাতি দিছোঁ, অৰপা মুধক একেবাৰে সিপাৰ পাই গ'লগে। মানে অপেক্ষা কৰিব লাগিব, এতিয়ানো ক'ত লগে লগে পাম, ৰাতিপুৱা অপেক্ষা কৰিলে হ'ব। আমাৰ ইয়াৰ নতুন জালৰ মালিক এতিয়া জাল পাতি আছো। এই মাছ লাগিছে নেকি? তহঁতি কি ইমান লাহে লাহে আহিছ যে? লাগিছে? আহি যা, উঠাই ল'লে। মাছ পালি নাই? দেখা মাছ, দেখা মাছ এইকেইটা পাতা লগালে লাগিলে। ৰাতিপুৱালে ঢেৰ লাগি যাব, ৰাতিপুৱালে লাগি যাব, বস্তা আনিব লাগিব নে কিবা। ফাইনেলি আমাৰ এতিয়া জাল পাতি খতম হৈ গ'ল দেই। এতিয়া আমি ইমান সোনকালে যাব নোৱাৰোঁ, চুৰটো আমাৰ ইয়াত বেছিকৈ ওলাই ন, তহঁতে তোলে নানিলে কবি দেই। তাৰমানে এতিয়া আমি যোৱা আগত এটা বনভোজ এটা আয়োজন কৰিছোঁ, মানে আপোনালোকে চাই থাকক আমিনো কিনো বনভোজ আয়োজন কৰিছোঁ। আৰু বনভোজৰ আয়োজন আপোনালোকে দেখিছে না, চবেই কামে কামে লাগি আছে। বনভোজৰ আয়োজন দেখিছে? আয়োজনটো হৈছে এনেকুৱা ধৰণৰ। এতিয়া ইয়াত কিবা এটা ওলাব, চাই থাকক। চবেই বেলেগ বেলেগ নামেৰে ইয়াত জনাজাত, সেইকাৰণে বস্তুটো দেখিলে গম পাই যাব মালটো। আৰু জলদি খান ৰখি আছে নহয়, দৰ্শকে ওলাব বুলি। ওলাব না চিঞৰ? ওলাবই, চিঞৰ ওলাব ন? মই দেখা এইটো দে এইফালে দে, যাবগৈ যে দেখা এইজনী। মানে এনেকুৱাকে ধৰিম, এতিয়া ধৰি কিনে আমাৰ বনভোজটো আয়োজন কৰিম। আৰু এতিয়া মই খান্দিম ফাৰ্ষ্টে। মানে ইয়াত আমি যে বামত মানে মাটিত খন্দা দি সেনেকে খান্দিলে নহ'ব, ইয়াত কেলেকি বালি ন, ইয়াত খান্দিলে মানে গাঁতটো লুকাই যাব। সেইকাৰণে এই লাঠিডাল আগত ভৰাই ল'ব লাগিব। আগতে ভৰাই লওঁ, ইমান নহয়। আৰু এতিয়া খান্দিম, খান্দি আছো। পাই গৈছো বহুত দ খাল দেই। এইজনী বহুত কষ্ট আছে দেই। এতিয়া মানে আমাৰ খান্দি মেলি 20 জনীমান হৈ গ'ল মোটামুটি। এতিয়া খাই মেলি ফূৰ্তি কৰি মেলি ভোজ ভাতটো খাই মেলি পুৰা নাচি নুচো, খাই মজা লাগিব দেই। আৰু এতিয়া খান্দি মেলি হৈ গ'ল বৰ্তমান। কিমান পালি দেখাই দেখ। যা ধুব যা। আমাৰ এইপানে আৰু জুই জ্বলি আছে, বৰ্তমান জ্বলা নাই, জ্বলাবৰ কাৰণে এইটো শুই আনিব গৈ আছে। আৰু এতিয়া এটা বহুত ডাঙৰ দুখৰ কথা দেই, আপোনালোকক যিমতে কৈছিলোঁ বনভোজ খাম বুলি, কিন্তু দখা এয়া জুইয়ে নজ্বলিলে। আৰু এতিয়া চেচ, জুইও নজ্বলিলে, আমাৰ জালো উঠাবলগীয়া হৈ গৈছে। জুইও নজ্বলিলে, জালো পাতিব নাপালোঁ। আজি দুখ লাগিছে মোৰ, বহুত দুখ লাগিছে দেই। এতিয়া বৰষুণ আহিলে মানে পানীটো বেছি হৈ যাব, পানী বেছি হ'লে মানে আমাৰ জালখন উটি যাবগৈ। আৰু এতিয়া নতুন জাল ন, এই মানে জালৰ মালিকটো যোনটো মানে সি মানে আজি পাতিমেই কৈছে, য'তে হ'লেও বেলেগত হ'লেও পাতি যাম কৈছে। এতিয়া তাৰমানে বেলেগ এটা জেগাত পাতোঁগৈ আমি যে ন, কাৰণটো সেইকাৰণে ভিডিঅ' চিডিঅ' নবনাওঁ বুলি ভাবিছোঁ। কাৰণ জল্দি কৰিলে মানে জল্দি হ'ব, কাৰণ আন্ধাৰ হৈ গ'লে আমাৰ ইয়াৰ পৰা দূৰ অকণমান যাবৰ কাৰণে, সেইকাৰণে একেবাৰে ৰাতিপুৱা লগ পাইছোঁ। মৰ্ণিং গুড মৰ্ণিং ফ্ৰেণ্ডছ, আমি আৰু এতিয়া গৈ আছোঁ আমাৰ কালি গধূলি পাতি থকা জাল চাবৰ কাৰণে। আৰু কিমান দূৰ আছে কৈ দে। ই অকণমান লাজ কৰে কেমেৰাত ল'বৰ কাৰণে, এতিয়া গতিকে আগত গৈ লগ পাই আছোঁ। আৰু এতিয়া ফাইনেলি জাল উঠাই কমপ্লিট হৈ গ'ল। এতিয়া জাল মোৰ পিছফালে আনি আছে। ঐ পালি নাই মাছ? পালি? আহি যা। আৰু এয়া জাল আহি গ'ল, এতিয়া মাছেই মাছ। নতুন জাল, কিন্তু অৱশ্যে বেয়া ৰিজাল্ট নহয় দেই, মাছেই মাছ। কিমান লাগিছে? 2 কেজিমান হ'ব।
নহ'ব ন দেখিলে মান এইটো হৈছে বৰলীয়া মাছ দেখা দেখো এইটো বৰলীয়া পুঠি তাৰপিছত এইটো হেঙৰা আৰু শিঙি লাগিছে ন কোনফালে লাগি আছিলে শিঙি মাছ এইটো হাত আছে আৰু এটা গৰৈ মাছ লাগিছে এইফালে দেই কি মাছ মাছেই মাছ নতুন জাল অৱশ্যে বেয়া ৰিজাল্ট নহয় মজা ঔটেঙাৰ লগত খাম ঘৰত গৈ কিনে মজা লাগিব দেই মাছেই মাছ মাছেই মাছ মাছেই মাছ মাছেই মাছ और ये रहा हमारा वो कल बनभोज का पार्टी का मीट निकाल रहे हैं আৰু এতিয়া এইখিনিতে এটা আপোনালোকক স্পেচিয়েল বস্তু এটা দেখাম সেই স্পেচিয়েল বস্তুটো হৈছে আপোনালোকে বাঘ দেখিছে নাই বাঘ নেদেখিলেও মানে বাঘৰ খোজকেইটা হ'লেও দেখাম তাৰমানে এই বাঘটো গৈ ক'ৰবাত ডিস্কভাৰী গৈ চাই ল'ব মোৰ পানৰ পৰাই খোজকেইটাকে দেখাই দিছোঁ এইটো মোবাইলৰ কেমেৰাত দেখাটো সেই কিবা কুকুৰত ভৰিকেইটাৰ কথাহে লাগে কিন্তু নহয় দেই এইটো কুকুৰ আহিব আৰু এতিয়া জাল বেগত ভৰাই মেলি আহি আছো মানে এতিয়া ভাবিছো ভিডিঅ'টো ইমানটা সামৰণি মাৰিম কেলেকি খোৱাটো নেদেখাং আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব